নমস্কাৰ, মোৰ নাম Dibika Engtipi। মই Mohongdijua High স্কুলৰ 10ম শ্ৰেণীৰ পঢ়ো। মই এতিয়া ভাৰতৰ সংবিধান প্ৰস্তাৱনা পঢ়িবলৈ গৈ আছোঁ। প্ৰস্তাৱনা: আমি ভাৰতৰ জনগণ ভাৰতৰ সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সাধাৰণতন্ত্ৰ ৰূপে গঢ়ি তুলিবলৈ আৰু তাৰ প্ৰতিজন নাগৰিকে যাতে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, বিচাৰ, চিন্তা, মত প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনা, স্বাধীনতা, সামাজিক প্ৰতিষ্ঠা অৰ্জন আৰু সুযোগৰ সমতা প্ৰতিষ্ঠা আৰু তেওঁলোকৰ সকলোৰে মাজত ব্যক্তিত্ব মৰ্যাদা আৰু জাতীয় ঐক্য আৰু সংহতিৰ সুনিশ্চিতকৰণ মাধ্যমেৰে তেওঁলোকৰ যাতে ভাতৃত্বৰ ভাৱ গঢ়ি উঠে আৰু তাৰ কাৰণে সত্যনিষ্ঠাৰ সৈতে শপত গ্ৰহণ কৰে। আমাৰ গণ পৰিষদে আজি 1949 চনৰ 26 নৱেম্বৰৰ ইয়াৰ দ্বাৰা এই সংবিধান গ্ৰহণ বিধিবদ্ধ আৰু নিজকে অৰ্পণ কৰিছোঁ।